বনাবলৈ লৈছোঁ। এয়া হৈছে গাহৰি, তাৰপিছত এয়া মছলাৰ কাৰণে জলকীয়া বটা, আদা নহৰু আৰু লৈছোঁ জালুক আৰু জিৰা বটা। জাষ্ট প্ৰায় এচামুচমান হ'ব গোটেইখিনি বস্তু। আৰু এয়া আমাৰ প্ৰিয় গাহৰি, আৰু এই ৰেচিপিটো আজি বনাম। তাৰ লগতে আছে এটা মিডিয়াম চাইজৰ বিলাহী, দুটা অকণমান ডাঙৰ পিঁয়াজ আৰু এটা অকণমান মিডিয়াম চাইজৰ আলু। আৰু তাৰ লগত মেইন ইনগ্ৰিডিয়েণ্টছ আছে, সেই ইনগ্ৰিডিয়েণ্টছ দেখুওৱা নাই। এইটোৰ লগতে আছে তিল গাহৰি হ'ব আজি, ধুনীয়াকৈ ৰন্ধা হ'ব। আপোনালোকক দেখুৱাই আছোঁ, লাহে লাহে চাই লওক। মিৰিকা মাছ ভাজি। আমাৰ মাত্ৰ আজি 4 গৰাকী মানুহ আছে ভাত খাবলৈ, সেইকাৰণে এইখিনি আৰু মাছ। ধুনীয়াকৈ মাংসখিনি এতিয়া অলপ ধুই লওঁ নৰ্মেল পানীত। গৰম পানীত নহয় অৱশ্যে, গৰম পানীত দিলে যথেষ্ট তেলাল মাংসটো, তেলখিনি ওলাই যাব। আজি আমাৰ তিল গাহৰি স্পেচিয়েল মাংস ৰেচিপি, পুৰা টেষ্টি বনাই খাম। মাংসখিনি অলপ তৰাই ল'লোঁ বেলেগ এখন বাচনত। তাৰপিছত আমাৰ মাষ্টাৰ চেফে আমাৰ মাংসটো বনাব। কেৰাহীত মাংস দিলোঁ, তাৰপিছত পিঁয়াজ একদম তেলবিহীনভাৱে আমি বনাইছোঁ। নিজে তেল নিগৰি ওলাব ধৰিছেই, আৰু পৰ্যায়ক্ৰমে আমাৰ ৰেচিপিলৈ যাব আলু, বিলাহী। ধন্যবাদ। ঢাকোন দি ভাজি থকাৰ পিছত এতিয়া দিলে আমাৰ বিলাহী, তাৰপিছত অকণমান ভালকৈ লৰাই দিছে। এতিয়ালৈকে হালধি নিমখ একো দিয়া নাই। আকৌ ঢাকি দিয়া হ'ল। ঢাকন দি মানে নিজৰ মাজতে সিজিব দিয়া হ'ল আৰু প্ৰায় 2 মিনিটমান পিছত আকৌ এবাৰ লৰাই ভাজি দিয়া হ'ল। বইল গাহৰিৰ নিচিনা ধুনীয়া এটা কালাৰ আহিছে। এতিয়া পৰ্যায়ক্ৰমে আমি দিম জলকীয়া বটা, তাৰপিছত দিম আদা নহৰু, তাৰপিছত দিম এতিয়া জিৰা জালুক, আৰু বেলেগ অন্যান্য মছলা দিয়া নহয়। এনেকৈ আজি ধুনীয়া হ'ব। তাৰপিছত ধুনীয়াকৈ গোটেইখিনি লৰাই দিয়া হ'ল। আকৌ এতিয়া এই কাটি থোৱা আলুটো ধুনীয়াকৈ তাত দিয়া হ'ব। যিহেতু গাহৰিটো সোনকালে সিজি যায়, সেইকাৰণে মানে আলুটো দিলেহে আলুখিনিও সিজি যাব। এতিয়ালৈকে নিমখ ব্যৱহাৰ কৰা হোৱা নাই, কাৰণ নিমখ দিলে মাংসটো গলি একদম নোহোৱা হৈ যাব। লাহেকৈ পৰ্যায়ক্ৰমে আমাৰ গাহৰি মাংস হৈ আছে ধুনীয়াকৈ ভাজি থাকোঁতেই। তাৰপিছত অলপ ভাজা হোৱাৰ পিছত আমি তিলখিনি দি দিলোঁ। দেখা পাইছে কালাৰটো অকণমান সলনি হৈছে মাংসখিনি। তাৰপিছত এতিয়া লাহেকৈ তিলখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিয়া হ'ল। ইয়াৰ আগতে হালধি নিমখ দিয়াখিনি আমি দেখুওৱা নাই। সোৱাদ অনুসৰি হালধি নিমখ এড কৰিছোঁ ইতিমধ্যে, বেলেগ মছলা দিয়া নাই। সেইখিনি দেখাখিনি মছলা এড কৰা হৈছে। তাৰপিছত ধুনীয়াকৈ লৰাই ঢাকোন দি সিজাই তিল দি ভাজাৰ পিছত তাত পানী এড কৰা হ'ব। প্ৰয়োজন অনুসাৰে আমাৰ পানী দিয়া হ'ব। তেল এৰাৰ লগে লগে তাত আমি এতিয়া পানী দিছোঁ। পানী অলপ বেছিকৈ দি দিছোঁ, কাৰণ পানীটো লগত মাংসটো সিজি যাব লাগিব। তেতিয়াহে মানে খাবলৈ সোৱাদযুক্ত হ'ব আৰু গ্ৰেভি হ'বগৈ। প্ৰায় গ্ৰেভি টাইপ হৈ গৈছে। কালাৰ একদম ব্লেক কালাৰ হৈ গ'ল, তিলৰ কালাৰ একদম আহি গ'ল।
একদম ধুনীয়া স্মেল আহি আছে আৰু অকণমান পানীটো শুকাই যাওক মাংসটো অলপ ভালকৈ উতলক উতলি যাওক মজা একদম